নমস্কাৰ আৰু স্বাগতম জনাইছোঁ প্ৰিন্সি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো নবই নহয় মানে মই ষ্টাৰ্ট কৰি দিলোঁ আৰু লগত আছে আমাৰ প্ৰিন্সি মাইনা। কি খবৰ? ভাল। তাই ভাল বুলিয়ে কৈছে আৰু বৰ্তমান মানে আজি আহিলোঁ আকৌ বহুত দিনৰ মূৰত নবৌহঁতৰ ঘৰলৈ। মানে অহা নাছিলোঁ, এই ভাওনা তাৰপিছত এবাৰ আহিছিলোঁ, তাৰপৰা অহা হোৱা নাই। আৰু ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে, কি হয় কি নহয় সকলোখিনি গম পাব। প্ৰিন্সি ব্লগৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰিব, মৰম দিব। আৰু আগৰ চেনেলটো কিবা এটা হ'ল, মানে কি হ'ল সেইটো মই ইমান ভালকৈ গম নাপাম। আৰু এইটো চেনেলত নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছে আৰু আপোনালোকে চেনেলটো ছাপোৰ্ট কৰিব। লগতে মোৰ ইউটিউব চেনেল দীপলিনা ব্লগৰ ভিডিঅ'সমূহ আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব, মৰম দিব। আৰু এটা ভিডিঅ' বনাওঁতে মানে বহুতখিনি কষ্ট হয়, যথেষ্টখিনি সময়ো লাগে। আৰু নবৌয়ে তেনেকৈ বনাই আছে ভিডিঅ'সমূহ, আৰু আগৰ ভিডিঅ'সমূহো পাব। যিখিনি মানে আগৰ চেনেলটোত আপলোড কৰা আছিলে সেইখিনিও মই আকৌ যেনে তেনে আকৌ এইটো চেনেলত ঘূৰাই দিবলৈ মই চেষ্টা কৰিম। আৰু সেই ভিডিঅ'সমূহ চাব। আৰু যদি প্ৰথমবাৰৰ বাবে ভিডিঅ'সমূহ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। কি বনাই আছে? এয়া বনাৰ আঞ্জা হৈ গ'ল, এতিয়া দাইল আৰু এয়া মাংস বনাই আছোঁ। চিম্পুলকৈ ইমান মানে ইহঁতি অহাও দেৰি, খবৰ দিয়াও দেৰি, সেইকাৰণে লৰালৰিকৈ যি পাইছোঁ সেয়াকৈ বনাইছোঁ। এইফালে ভাত বাঢ়িয়ে দিলে আৰু দা শুইছে? ইহঁতি আমাৰ ঘৰৰ যিখন ভাওনা পতা হৈছিলে তাৰ ভিডিঅ' চাই আছে। খাব যেতিয়া আহে তেতিয়া খাব। আমি খোৱা বোৱা খাই থাকোঁ। গৃহস্থ এতিয়ালৈকে বহা নাই, আমাৰহে খোৱা উৎপাতটো লাগিছে। কথা নাই আৰু ঘৰত খোৱা এবাৰ আম চাম নাপালোঁ। দেউতাকো আহিছিলে, কাৰণ আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টোৱে সকলোৱে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।